আমাৰ লং ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু কৈ দিয়া আমি ক'ত আহিছোঁ। আমি আহি আছোঁ অগ্নিনাভ বাবা মন্দিৰলৈ আৰু আমাৰ বিপুৱে এইফালে আহিছে। আমি ঘৰতে পাতি আহিছোঁ যে আজি লং ব্লগ এটা বনাম। বিপু মই এইফালে ট্ৰেইনত আহি আছোঁ। এইজনী মন হাই কৈ দে। আৰু এইটো বহুত দিনৰ মূৰত ইউটিউবত এটা মানে ভিডিঅ' দিছোঁ, লং ভিডিঅ'। আৰু শুনিছেনে নাজানো আৰু মাতটো দেই, মই দেখাই থাকিম যিমান ক'ত পাৰোঁ। আমাৰ ঘৰৰ পৰা শিৱসাগৰৰ যাত্ৰা ট্ৰেইনেৰে খুব সহজ আচলতে, সেইকাৰণে শিৱসাগৰলৈ বুলি ওলালোঁ। আমাৰ গোটেই ওচৰ চুবুৰীয়া লগতে আমাৰ মানুহজনৰ মাহী আৰু মামীয়েক, আমি সকলোবোৰ ট্ৰেইনত একেলগে গৈছোঁ আৰু ৰাতিপুৱা প্ৰায় 5:30 বজাতে ট্ৰেইনত উঠিলোঁ। আৰু আমাৰ মানে চিনামৰা ষ্টেচনৰ পৰা শিৱসাগৰলৈ মাত্ৰ 40 টকাহে দেই এজনৰ ভাড়া। ট্ৰেইনত গৈও খুব ভাল লাগে, সেইকাৰণে আমি ট্ৰেইনতে পাই অহা যোৱা কৰোঁ। এইবাৰ দ্বিতীয়বাৰ অগ্নিনাভ বাবা মন্দিৰলৈ আহিছোঁ। ট্ৰেইনৰ পৰা নামিয়ে আমি শিমলুগুৰি ষ্টেচনৰ পৰা টমটম ল'লোঁ, প্ৰত্যেকজনৰ 20 টকাকৈ। আৰু প্ৰত্যেকজনৰ 20 টকাকৈ গৈ আমি পাই গ'লে অগ্নিনাভ বাবাৰ মন্দিৰত। আৰু খুব বেছি ভাল লাগে আচলতে এনেকৈ গৈ লগে ভাগে গোটেইখিনি। ট্ৰেইনৰ জাৰ্ণিটো আচলতে মোৰ সদায় প্ৰিয় এবাৰো। আৰু এইফালে লাইন পাতিছোঁ, কিন্তু এটা খুব ভাল পদক্ষেপ দিয়ে অগ্নিনাভ বাবা মন্দিৰত। ল'ৰা ছোৱালী থকা মাকবিলাক আৰু প্ৰেগনেণ্ট মানুহ আৰু যিসকল বয়োজ্যেষ্ঠ তেওঁলোকৰ কাৰণে আসনৰ ব্যৱস্থা কৰা হৈছে। মন্দিৰৰ ভিতৰত যিহেতু ভিডিঅ' কৰিবলৈ দিয়া নাই, সেইকাৰণে তাত ভিডিঅ' নকৰিলোৱে। ৰংঘৰ কাৰেংঘৰ চাবলৈ হা কৈ যাম, কাৰেংঘৰ চাবলৈ এইফালে চাম বিবু। ক'ত যাম আমি? কাৰেংঘৰ চাবলৈ। এইজনী আমাৰ মাহী। আমি অগ্নিনাভ মন্দিৰত সেৱা লৈ ভাবিলোঁ ট্ৰেইনৰ কাৰণে 3 ঘণ্টা সময় আমাৰ হাতত আছিলে, সেইকাৰণে আমি কাৰেংঘৰ চাবলৈ বুলিয়ে টমটম লৈ ওলালোঁ। আৰু এইফালে কাৰেংঘৰলৈ যাত্ৰা আমাৰ। এতিয়া আহিছোঁ ক'ত কৈ দিয়া। আমি এতিয়া আহিছোঁ কাৰেংঘৰলৈ। কাৰেংঘৰ চাম আৰু আপোনালোককো দেখাম ভিডিঅ'টো ধুনীয়াকৈ। এইকেইখন টমটমতে আহিছোঁ আমি। কাৰেংঘৰ আহি আমি ধুনীয়াকৈ টিকেট কৰি ল'লোঁ। গোটেইখিনি মানুহৰ কাৰণে টিকেট কৰা হৈ গ'ল আৰু তাৰপিছতে আমি ভিতৰলৈ সোমালোঁ আৰু ভিডিঅ' আকৌ ষ্টাৰ্ট কৰিলোঁ আপোনালোকৰ কাৰণে। আহি পাই গ'লোহি কাৰেংঘৰ, আৰু কাৰেংঘৰত আহি ভিডিঅ' এটা ধুনীয়াকৈ কৰি লৈছোঁহি, যিহেতু লং ভিডিঅ' দিছোঁ মই আপোনালোকক। আৰু মই প্ৰথম আহিছোঁ দেই কাৰেংঘৰলৈ প্ৰথম আহিছোঁ। ইয়াত ভিডিঅ' বনাব পাৰি চাগে দেই, একো ধৰণৰ এনেকুৱা মই কাগজ চাগজ দেখা নাই বাৰু বাহিৰত। হেল্ল' গাইজ, আমি ধুনীয়াকৈ কাৰেংঘৰ চালোঁ আৰু কাৰেংঘৰ চালোঁ। ভিতৰখন আন্ধাৰ আৰু আজি বতৰটো অকণমান ডাৱৰীয়া, সেইকাৰণে মানে হেৰি হৈছে অকণমান, কি কয়, বেছি আন্ধাৰ লাগিছে মানে। আৰু এতিয়া আহিছোঁ ফটো ক্লিক কৰিবলৈ এই ফুলজোপাৰ ওচৰত। এইটো আমাৰ ল'ৰা বিবু, আহি থাকা। আহা, আহি যোৱা। কাৰেংঘৰৰ পৰা আহি এয়া আমি শিমলুগুৰি ষ্টেচনত পুনৰ ট্ৰেইনৰ কাৰণে নাগালেণ্ড এক্সপ্ৰেছত আহিম, যিহেতু আহিয়ে সেইখন চিনামৰাত ৰখাব। চিনামৰাত আমি আকৌ নামি দিম। এইফালে ট্ৰেইনৰ যাত্ৰা বাৰু ভিডিঅ'টো আগবঢ়ালোঁ, কেনে পালে জনাবা। আজিলৈ ভিডিঅ' মানে বাই।